আইছি ভাল লাগছে কিন্তু মোৰ এটা বস্তু বেয়া লাগছে বোলে বেলেগত খাই আইছি তো সেনেকৈ নহ'ব আমাৰ ইয়াতে খাবই লাগিব हेलो गाइस আমি আজি যাইছো নলবাৰীৰ ৰাসত আৰু আমাৰ লগত যাব মিঠুন দাস পাপা মোৰ ছোৱালী আমি যাম ৰাস চাবা আৰু আমাৰ বেটা কৰিছে ৰাজৰা দেখছ নেকি ৰাজৰা দেখ আৰু কোনি কোনি যাব মই আপোনালোকক হেল্ল গাইস হাই হাই আমাৰ মাজৰ আমাৰ ব্লগত এস চিনেকি আছে हेलो माय नेम हाय गाइस हाय गाइस তোমা হয় तुम्हारा আৰু তো মা হয় हाय আৰু তো বাৰেৰি हेलो কি খবৰ আপোনালোকৰ আজি আমি যাম ৰাছিকা হাটৰ লগত ৰাস চাবলে নলবাৰী ৰাস চাবলে যাম ন আৰু তো আমাৰ মৰণ নাছি নেকি দাদা আমার নাত আসা না ভালে মো আছি দিয়া ভালে ফাইনালি আমি আহি পালোঁ নলবাৰী ৰাস চিনাকি আমাৰ ফেমিলি মেম্বাৰ আমাৰ মুৰব্বী বৰডেকা সেইটো ডাইমৰ আগে আগে যাই আছে এই গেটটো একবাৰ দেখাই দিব লাগিছিলে তো আমাৰ অডিয়েঞ্চ লগ পালোঁ তো মই ৰাসত আহিলোঁ আৰু এইসকল মোৰ অনুৰাগী আমাৰ ভিডিঅ' চাই খুব ভাল লগা কেনেকুৱা লাগে ভিডিঅ' ভাল লাগে পুৰা ভাল লাগে মন চব ভাল লাগে মন মানে বহুত ভাল লাগে ইয়াতে হঠাৎ টেনচন দূৰ হৈ যায় ভিডিঅ'বিলাক লাইক কৰিম শ্বেয়াৰ কৰোঁ আমি অ'কে তো গাইজ ডায়মণ্ড মোৰ লগত আছে আমি আজি ৰাসত আহিছিলোঁ বহুত ভাল লাগিল ৰাসত আহি কাৰণ আজি বহুত মানুহ আমি বহুত মানুহকে লগ পাইছোঁ আৰু আমাৰ ভিডিঅ' চোৱা ফ্ৰেণ্ডো বহুত লগ পাইছোঁ অ'ৰে শুনছ ভাল কথা তো এইবিলাক আমার চিনাকি চাই লাগবো হা হা করে না না ভালে এইফালে আমাৰ ৰাছিকা দলফালে আছে ৰাছিকা আমাৰ ৰাছিকা বস্তু ফেনটো গুচি গ'ল বাৰু যি নহওক এনেকৈ আছে এতিয়া আমি যাম এইটো ফালে আৰু এফালে আমাৰ দাদাহঁতক লগ গৈছোঁ এফালে দাদাগিলে আছে এফালে দাদা এফালে দাদা আৰু এটা এফালে ৰাজ এফালে মই ৰাজৰ মই এনেকৈ জানো ব্লগ কৰি মানে যাই থাকোঁ আমি কাষত থিয় আহি ডাক্তাৰ কাৰণে আছোঁ আমাৰ আছে জগতৰ নিচেই চিনাকি এজন চিনাকি মুখ তেখেত আহি আমাক
গাঁৱৰে ছোৱালী ইমান ডাঙৰ ডাঙৰ শালমুনেৰে ভৰা কুকুৰ লগা মুখখন তোমালোকৰ মেকআপৰে ধুনীয়া কৰা এখন আছেন ভাই এটা দিয়ে আমি আহিলো শুনাইছি ভাল লাগছে কিন্তু মোৰ এটা বস্তু বেয়া লাগছে শুন বোলে বেলেগত খাই আহিছি সেনেকৈ নহ'ব আমাৰ ইয়াতে খাবই লাগিব এটা ডাইলগ মাৰি দিয়া